Hey guys, welcome back to my YouTube channel. Aru বৰ্তমান চাওক মই আছো এয়া হাইৱে মানে ৰেষ্টুৰেণ্টৰ কথা মানে ৰাস্তাৰ কথা আছো হাইৱেত আছো মানে এতিয়া যাই আছো আমি জাৰবৰীত আমাৰ ওচৰত মানে এইবাৰ ডাঙৰকৈ হৈছে জাৰবৰী মানে দুৰ্গা পূজা এইবাৰ অলপমান বেছি ডাঙৰকৈ পাতিছে তো আৰু আজি জাৰবৰীত 10 দিন মানে পাতি আছে 10 দিন হ'ল মানে হ'ব 10 দিন কালি চাগে 10 দিন হ'ব তো 10 দিন হ'ব তো জাৰবৰীত বহুত কিবা আছে সকলোখিনি দেখুৱাইছোঁ মাত্ৰ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু আজি গায়ক আছে সুভাষণ দত্ত গায়ক আহিব গান গাব আৰু যোৱাকালি আছিল এখন নাটক আমাৰ লগত যে মমতা তো মমতাতে মানে তাতে নাটকখন কৰিছে আৰু তো নাটকখন মই কালি চাব গৈছিলোঁ আপোনালোকক অলপমান দেখুৱাই দিম মানে কি হৈছিল নাটকখনত কেনেকুৱা আছিল তো ভিডিঅ'টো শেষলৈ চাই থাকক আমি আহি পালো মানে জাৰবৰী পুৰা গোটেইবিলাক এয়া গোটেইবিলাক গোটেইবিলাক আহি পেলাই এনেকে আৰু আগৰ ফালে এনেকে যায় ধুনীয়া মানুহ গেটটো মানে পূজা মণ্ডপৰ গেটটো আৰু চাওক সময় এইফালে মানে ফটো শ্বুটৰ কাৰণে এনেকৈ বনাই থৈ দিয়া আছে ধুনীয়াকৈ এইফালে আমি এতিয়া মিনা বজাৰত যাই আছোঁ মানে চাওক মানুহ চাওক মিনা বজাৰত ধুনীয়া মানুহ বাপৰে বাপ আজি গাইছ মানুহ চাওক
ও এতিয়া যাবি দেখিব এতিয়া শুনব পৰা নাছিল অলপমান সাহস কৰি কিনে সোমাই আছো ভিতৰত মানুহ চাবে এতিয়া Oh guys, আমি এটু শুনে আমি দুৰ্গা পূজাত আহি এতিয়া লগ পালোঁ আমাৰ নৱ এয়া এতিয়া নতুনকৈ আমাৰ আসাম পুলিচত চাকৰি পাইছে বঢ়িয়া ট্ৰেইনিং কৰি আছে এতিয়া কেইমাহ হ'ল আজি হ'ল না 6 মাহ তো বঢ়িয়া আৰু 6 মাহৰ পিছত পূৰা ডিউটি লাগি যাব ডিউটি লাগি আছে তথাপি আৰু ভালকৈ ডিউটি লাগি যাব তো আমি কলেজত একেলগে পঢ়া হাই ছেকেণ্ডেৰী একেলগে পঢ়াৰ ইফালে আছে বিমল বিমল এই আমি একেলগে হাই ছেকেণ্ডেৰীৰ পৰা পঢ়ি আছোঁ তাৰপিছত মই 2টা বছৰ ড্ৰপ দিলোঁ তাৰপিছত এটা আগত বেছি কাল মই পিছত ৰৈ গ'লোঁ নেকি বঢ়িয়া আজি কি ওপৰত উঠবি না বঢ়িয়া উঠি যা গাইজ এয়া হ'ল আমাৰ লগৰ নিখিল বিখ্যাত আৰ্টিষ্ট মানে খুব ভাল আৰ্ট কৰে পুৰা মানে মানুহ টিয়াকে দেখি আঁকি দিব পুৰা ভাল আৰ্টিষ্ট একদম মজা এয়া হ'ল শিখা যোৱাকালি মোক ৰামঠগন দিছিল তাই আহিম বুলি কৈ কিনে নাহিল আহিছিলি ন আহিছে আহি কিনে কেতিয়া গৈছা আধা ঘণ্টাৰ পিছতে গৈছা মই পঢ়াৰ কৰি চাই গৈছোঁ কি নকওঁ কৈছা আহিম কাৰ লগত বেলেগৰ লগত আহিম বুলি কৈছিল সিহঁতে কৈ বেলেগৰ লগত আহিম বুলি কৈছা বেলেগৰ লগত আহিম বুলি কৈ কিনে আকালে আহি কিনে চাই গৈছা মনে মনে চুপ চাপ দে হেপী পূজা দে মানে দুৰ্গা পূজাৰ শুভেচ্ছা দিছোঁ জয়দেৱক বহুত আৰু জয়দেৱৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব মুঠতে যি সময় আছে চব কৰি দিব আৰু একো নাথাকিব দিছ লাইক চব মাৰি দিব এই মজা পূজা চালি এতিয়া ঘৰত যাবি মানুহ চিৰি পা নাই এতিয়া আহিছিল বেলেগৰ লগত যাব বেলেগৰ লগত গাইজ আমি আহি এতিয়া বৰিয়াত পালোঁ চাওক বৰিয়াতত কোনো নাই আৰু এই গোটেইবিলাক এয়া তো গোটেইবিলাক এনেকৈ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰা আৰু আজিলৈকে এইখিনিয়ে তো বাই বাই নেক্সট ভিডিঅ' আকৌ লগ পাম আৰু গুড নাইট শুৱক দিয়ক এতিয়া 12টা বাজিছে 12:30 বাজিছে তো এতিয়া শুৱক আৰু বাই বাই নেক্সট ভিডিঅ' লগ পাইছোঁ